নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বেটেলগ্ৰাউণ্ড মোবাইল ইণ্ডিয়া আপোনালোকৰ বাৰু প্লে ষ্ট'ৰত এনেকুৱাকৈ আহি আছে নেকি, আনৰেজিষ্টাৰ বা ডাউনলোড বাটনটো অহা নাই? তেতিয়াহ'লে আপোনালোকে টেনশ্যন নল'ব। আপোনালোকে চিধা ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব। ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰাৰ আগতে আপোনালোকে এটা কথা লক্ষ্য ৰাখিব, যাতে যিটো জিমেইলেৰে আপুনি ক্ৰম ব্ৰাউজাৰত লগ ইন কৰিছে সেই জিমেইলটো আপুনি প্লে ষ্ট'ৰত ডাউনলোড কৰাৰ আগতে সেইটোৰেই লগ ইন কৰি ল'ব লাগিব। তাৰপিছত আপোনালোকে ইয়াতে চাৰ্চ কৰিব বেটেলগ্ৰাউণ্ড মোবাইল ইণ্ডিয়া। চাৰ্চ কৰাৰ পিছত আপোনালোকে এনেকৈ আহিব। অহাৰ পিছত তলৰ ফালে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে দেখিব বেটেলগ্ৰাউণ্ড মোবাইল ইণ্ডিয়া অফিচিয়েল। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াৰলি এক্সেছ নাও বুলি আহিব, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱাকৈ আহিব নীলা যোনটো বক্স টাইপ আছে সেইটো বিকাম এ টেষ্টাৰ, তাতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত দুবাৰমান ইৰ'ৰ দেখাব। আপোনালোকে বেক কৰি আকৌ বিকাম এ টেষ্টাৰটোত ক্লিক কৰিব। পিছত আপোনালোকে এনেকুৱাকৈ দেখিব ৱেলকাম টু দ্য টেষ্টিং প্ৰগ্ৰাম, এনেকুৱাকৈ আহিব। তাৰপিছত বেক কৰি দিব। বেক কৰাৰ পিছত আপোনালোকে প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত যোৱাৰ পিছত ইমেইলটো চেক কৰিব এবাৰ। ৰাইট ছাইডৰ ওপৰৰ কৰ্নাৰত যোনটো ইমেইল আছে, যোনটো আপুনি ক্ৰম ব্ৰাউজাৰত দিছিলে, সেইটো ইমেইলে ইয়াতে দি দিব। তাৰপিছত ইয়াতে বেটেলগ্ৰাউণ্ডত ক্লিক কৰি চাব পাৰে। মই অলৰেডি ডাউনলোড কৰিছোঁ। আপোনালোকৰো ইয়াতে ডাউনলোড বাটনটো আহি যাব, আপোনালোকে ডাউনলোড কৰিব পাৰিব। এইখিনিয়ে আছিল ভিডিঅ'টো। আশা কৰোঁ আপোনালোকে বুজি পালে ধুনীয়াকৈ আপোনালোকেও ডাউনলোড কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যিসকলে ডাউনলোড কৰিব পৰা নাই সেইসকলেও ডাউনলোড কৰি ল'ব পাৰিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক এটা কৰি দিব আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি ৰাখিব আগন্তুক ভিডিঅ'বোৰ পাবৰ কাৰণে। আজিলৈ ধন্যবাদ।